তো ফ্ৰেণ্ডছ আজি আমি যাই আছোঁ ফুৰবা মানে পিকনিকত আৰু এইখনতো চিনিয়ে বেছি থলা দিয়া মানে শৰাইঘাট তো আজি বেলেগ বস্তু নিদেখাওঁ খালি একটা স্পেচিয়েল বস্তু দেখাম চাওকচোন আজি আপোনালোকক মানে আমি যিটো উকিয়াম পিকনিক স্পট সেইটো দেখাব অহা নাই মানে উকিয়াম পিকনিক স্পটত এটা বিশেষ বস্তু আছে সেই বস্তুটোৰ কাৰণে আহিছোঁ না পইচা ভৰি ভৰি না কি একদম বহুত টকা গৈছে তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' Crazy Assam, how's the sauce? Karo jose nahi. এই যে মানুহ এটা ৰাখছি মই ভাবা মতে হাক বাই আছি লগ ৱাটাৰফল তো আহি পালো মানে পালো নাই ও জন আহি পালো না বালু পুৰা ডিছবেক ৰাখি দিছি আহি পালো আমি ৱাটাৰফল মেইন ৱাটাৰফলটো লগে আহি পালো আজি মানে আহিছিলোঁ উকিয়ামত কিন্তু উকিয়ামত চবে আপোনালোকে দেখিয়ে থাকে কিন্তু এটা বিশেষ বস্তু আছে ইয়াত মানে যিটো ৱাটাৰফল আছে উকিয়ামৰ কিছু আহিব লাগে তাৰ পৰা চ' আজি তাতে যাম আপোনালোকক সেইটো দেখাম কিন্তু বহুতে নাহে ইয়াত আহিছোঁ দেখাই থাকিম বলক এয়া আমি যাই আছোঁ ৱাটাৰফললৈ এয়া আমাৰ বিশাল আগে নকবি খুৰা হিমাংশু ভাই কেনে লাগছে আপোনাৰ মোৰ বঢ়িয়া লাগিছে আগ লাগি দিম না আৰু এই জংঘলৰ মাজত মানে মংগল কৰিবি নেকি নাই এইবিলাক কৰিব নহয় মোৰ অলপ জোচটো বেছি তো মই অলপ দাউৰি যাম দক A few moments later. মই এতিয়াহে গম পাইছো এনেহেন জেগাত মানুহখিনি কিয় নাহে মই এতিয়াহে গম পাইছো অৱস্থা কেনে মইনা বহুত বেয়া উনাৰ বেয়া হালা কৰি গেছি ভৰি বিহে গেছি চাইলা ভাই কেনে মা এয়া চাইলা আপোনালোকে ইবাগাৰ নমুনা তই কোন হু আৰ ইউ আয়া হিমাংশু আহি পালো হিমাংশু আহি পালো মানাই আহিয়ে মানাই কুম্বলি ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ বাপৰে বহুত বেছি খাতাৰনাক জেগা হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা ভাই বহুত বেছি ডেঞ্জাৰ দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি বহুত বেছি দূৰ আছে বলো যাম জোচ হাউচ দা জোচ ইয়েস ভাই আমি ভাবছো হাৱা লাগিছে গোটেইখিনি ওলাই গৈছে যিখিনি কাম কৰিছোঁ বহুত পুণ্যৰ কাম কৰিছোঁ আমি ইমান কষ্ট কৰিছোঁ ভাই আপোনালোকে বহি চাই আছে দক ভাই কেনেকৈ যাম এই জনে লাগি ইমানো মজা প্লেচ আছিল গৰু মুতি আছে দক বহুত কষ্ট হয় এতিয়া বললো দেখ ৰে আজি গম পালো ইমান মানুহ কিয় নাহে আৰু এইটো নিজৰ বহুতে দেখা নাপায় এইটো কাৰণতে ফাইনেলি পালো মোক চুপ অৱস্থা নহয় চাব নেকি মালটো ওচৰত যে দেখি আছো আমি আছো
আমি যাম আৰু যাম আৰু যিমান পাৰোঁ এনেকৈ ভাবিছ আমি অলপ কষ্ট দি আছোঁ তাতে কষ্ট দি আছোঁ কষ্ট যে দেখাই আছোঁ আপোনাৰ চাই কেনে লাগিছে বেষ্টটো অ' ভাই বহুত অৱস্থা বহুত বেছি বঢ়িয়া চাই লওক না আপোনালোকক দেখি আছোঁ পাগলা আহিছোঁ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপাৰ মৰমে আৱৰা হিয়াৰে ভাষাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপাৰ মৰমে আৱৰা হিয়াৰে ভাষাৰ তো আমি ঘূৰি আহিলোঁ দিয়ক ৱাটাৰফলটো চাই এইটো নদীটোৰ নাম কুলচি নদী বুলি কয় জনামতে আমি তো আহিলোঁ কেনে পাইছে জনাব ভিডিঅ'টো আৰু আপোনালোকক গেছিল যদিও ক'ব দক অ'জন বেয়া কৰিলোঁ না আজি এই অলপ মাথাটো গুচাই দিছোঁ মানে এই মাথা কোনোবাই কাটিম বাপাও কি জেগা আছিল না ডিষ্টাৰ্ব দি আছে আচলতে বহুত উকিয়ামত আহে আমিও আহি গৈছোঁ কোন চনত আহিলোঁ বাহিৰলোঁ কিন্তু বহুত আহে উকিয়ামত কিন্তু মানে এই ৱাটাৰফলটো নাযায় বহুত কষ্ট হয় বহুত বেছি কষ্ট কিন্তু বম লাগছে ন বহুত ভাল লাগছে কেনে লাগিল জনাব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যি কৰে কৰিব মুঠতে আৰু ব্লগ দিছোঁ না ব্লগ দিছোঁ কিমান কষ্ট কৰিছোঁ ভাবিছোঁ কিমান কষ্ট বাই আজি ইয়াতে সামৰো বাকী পিকনিক কি খালোঁ এইবিলাক নেদেখাম পিকনিক প্লেচ আপোনালোকে উকিয়াম দেখিয়ে থাকে তথাপিও আমি কাৰণে নেদেখাম ভিডিঅ'টো এটা চেছ কৰোঁ কেনে লাগিল জনাব বহুত বেছি কষ্ট কৰিছোঁ কষ্ট হৈছে দেখছে মই বাগৰি বল চল হেন হৈ গৈছোঁ পিছলি কিবাৰ কৰিছোঁ কৰা নাই যাইছোঁ মানুহো আছে অ' কষ্ট হৈছে না নেক্সট ভিডিঅ'ত আপোনালোকে দেখা হ'ব ভাল ভিডিঅ' এটা মাথা মাৰি আছোঁ স্ক্ৰিপ্ট লিখি আছোঁ বৰ্তমান হিৰইন আগত দেখি থকা হিৰইন এই কিবা কৈ তাক কৈ দিম ভিডিঅ'টো ভাল লাগে কৈ দিম এই না তই পঢ়বি ৰ মই যাই আছোঁ